ষড়যনৰ বিৰুদ্ধে সমগ্ৰ বিশ্বত প্ৰতিবাদ সাব্যস্ত হৈছে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছে সমগ্ৰ অসমীয়া জাতিটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ বিভিন্ন দল সংগঠন আৰু ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু চৰকাৰখনে সম্পূৰ্ণ আক্ৰোশমূলক দৃষ্টিভংগী গ্ৰহণ কৰি কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক টাৰ্গেট কৰি লৈছে আমি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰক সুধিব বিচাৰি আছো তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিলৈ ভয় কৰে নে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক তেওঁলোকে শত্ৰু বুলি গণ্য কৰে এই কথাটোৰ উত্তৰ আমাক লাগে আমি জানো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচিন সংগ্ৰামক দেখি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰে ভয় কৰে কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰ লিপ্ত হৈ পৰিছে আপোনালোকে দেখিছে কেনেকুৱা ধৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিক টাৰ্গেট কৰি কৃষক নেতা অখিল গগৈ কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল কাৰ্যকৰী সভাপতি মানস বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰয় সম্পাদক নন্দন দেৱনাথ সাংস্কৃতিক সম্পাদক শৈলেন দাস গুৱাহাটী মহানগৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আকাশ দলকে ধৰি এতিয়াও আমাৰ 13জনকৈ সংগ্ৰামী সতীৰ্থ তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে কেৱল হেয়াই নহয় কৃষক নেতা অখিল গগৈ ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু শেহতীয়াকৈ ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰকো নিয়াই পুনৰ সম্পূৰ্ণ ভুৱা অভিযোগ উত্থাপন কৰি মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি নিয়াই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আমি স্পষ্টকৈ কৈ দিব বিচাৰি আছো তেওঁলোকে যিমানেই ষড়যন্ত্ৰ নকৰক যিমানেই অপপ্ৰচাৰ নকৰক কৃষক মুক্তি সংগ্ৰাম সমিতি মাওবাদী সংগঠন নহয় কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ খাটি খোৱা লোকসকলৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰি অহা এটা গণতান্ত্ৰিক সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি নতুবা কৃষক মুক্তিৰ নেতা অখিল গগৈ সমন্বিত সকলোকে মাওবাদী বুলি তেওঁলোকে সন্দেহ কৰি গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰাখিব পাৰে তেতিয়াহ'লে আমি প্ৰত্যাহ্বান জনাইছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত লাখ লাখ লোককো তেওঁলোকে মাওবাদী বুলি গ্ৰেপ্তাৰ কৰাৰ কাৰণে প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু অন্যথা কৃষক নেতা অখিল গগৈ ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল মানস কোঁৱৰকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিমান গণতান্ত্ৰিক নেতাক তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে সকলোকে অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিব লাগে আৰু এই সময় ঐক্যবদ্ধ সংগ্ৰামৰ সময় সেইকাৰণে কেৱল কৃষক মুক্তি বা ছাত্ৰ মুক্তিৰ নেতাসকলক নহয় অন্যান্য দল সংগঠনৰ যিবিলাক নেতাক কাৰাৰুদ্ধ কৰি ৰাখিছে সকলো নেতাকে অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়াৰ দাবী আমি সজোৰে উত্থাপন কৰিম চৰকাৰখনে লিপ্ত হৈছে আপোনালোক সকলোৱে জানে যে চৰকাৰখনে কৃষক মুক্তি সংগ্ৰাম সমিতিক দেখি ভয় কৰে কাৰণে আৰু কৃষক নেতা অখিল গগৈৰ নেতৃত্বত যাতে এই কা বিৰোধী জাতীয় সংগ্ৰামটো এটা উত্তাল গণ আন্দোলনলৈকে ৰূপান্তৰ হ'ব নোৱাৰে যে এক আপোচিন সংগ্ৰাম গঢ় লৈ উঠিব নোৱাৰে সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিক সংগ্ৰামৰ পৰা আঁতৰত ৰখাৰ কাৰণে পৰিকল্পিতভাৱে আমাৰ শীৰ্ষ সকলো নেতৃত্বকে তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে কেৱল তাতেই তেওঁলোকে ক্ষান্ত হৈ থকা নাই মাওবাদীৰ বুলি সাব্যস্ত কৰি সম্পূৰ্ণ মিছা অভিযোগ উত্থাপন কৰি পৰিকল্পিতভাৱে গোটেই সংগ্ৰামটোক তেওঁলোকে ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে ইয়াৰ পৰা সকীয়াই দিব বিচাৰি আছো বিশ্বাসঘাতক প্ৰতাৰক বদন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যে যদি ভাবিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীসকলক গ্ৰেপ্তাৰ কৰি এই আন্দোলন ধ্বংস কৰিব পাৰিব তেতিয়াহ'লে তেওঁলোকে মূৰ্খৰ সৰগত বসবাস কৰি আছে কাৰণ এই আন্দোলন এতিয়া কোনো দল সংগঠনৰ আন্দোলন হৈ থকা নাই এই আন্দোলন কোনো নেতাৰ আন্দোলন হৈ থকা নাই এই আন্দোলন অসম আৰু অসমীয়া জাতিৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে অসমৰ ৰাইজে এক জাতীয় আন্দোলনৰ ৰূপ লৈছে বিশ্বাসঘাতক প্ৰতাৰক বদন সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিৰ সংগ্ৰামী হত্যা পাহৰি যাব পাৰে আমি কেতিয়াও পাহৰি যোৱা নাই কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ 61জন সদস্য জীয়াই থকালৈকে কা বিৰোধী জাতীয় সংগ্ৰামক আপোচিনভাৱে পূৰ্বতকৈ অধিক তীব্ৰভাৱে ঐক্যবদ্ধভাৱে গঢ়ি তুলিম গতিকে সেই কথাটো চৰকাৰখনক সকীয়াই দিব বিচাৰি আছো গতিকে চৰকাৰখনে যিটো চৰিত্ৰৰ পৰিচয় দিছে চৰকাৰখনক সকীয়াই দিব বিচাৰি আছো যে অসমৰ ৰাইজে এতিয়া কেৱল আৰু কা বিৰোধী গণ আন্দোলন কৰি থকা নাই অসমৰ ৰাইজে অসমীয়া জাতি বিদ্বেষী বিজেপি দল আৰু চৰকাৰকো অসমৰ ৰাজনীতিৰ পৰা 2021 চনত উফৰাই দিবৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে আৰু অসমৰ সমাজখনে আধুনিক বদন হিচাপে স্বীকৃতি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অতুল বৰা হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে ৰাজনৈতিক নেতাক অসমৰ ৰাজনীতিৰ পৰা চিৰদিন বিদায় দিয়াৰ কাৰণেও সংকল্প গ্ৰহণ কৰিছে এই কথাটো আজিৰ এই সংবাদমেলৰ জৰিয়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰখনক কিন্তু আমি সকীয়াই দিব বিচাৰি আছো
কৃষক মুক্তি সংগ্ৰাম সমিতিক মাওবাদী বুলি সজাব বিচাৰি আছে, মাওবাদী বুলি এই সংগঠনক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। তাৰ অৰ্থ এইটোৱেই যে তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামক দেখি তেওঁলোকে ভয় কৰে আৰু যিকোনো পাকে প্ৰকাৰে তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আপোনালোকে সকলোৱে জানে 2009 চনৰ পুৰণি গোচৰ এটাত কৃষক নেতা অখিল গগৈৰ লগত মাওবাদীৰ সম্পৰ্ক থকা বুলি গ্ৰেপ্তাৰ কৰি ৰাখিছে। অথচ 2009 চনৰ এই পুৰণি গোচৰটোত কৃষক নেতা অখিল গগৈ ডাঙৰীয়াই তাহানিতে ক্লিন চিট পাইছিলে। আজিৰ যিজন ডিজিপি আছে ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, সেই সময়ত তেওঁলোক আইজিপি আছিলে, ডিআইজি আছিলে। সেই ডিআইজি হৈ থকা সময়ত তেওঁৰ নেতৃত্ব যিটো অনুসন্ধান হৈছে, তেওঁৰ নেতৃত্ব যিটো প্ৰতিবেদন প্ৰস্তুত হৈছে, সেই প্ৰতিবেদন মতে কৃষক নেতা অখিল গগৈ ডাঙৰীয়াক সম্পূৰ্ণ ক্লিন চিট প্ৰদান কৰিছিলে। তাৰ পিছতো আজি 10টা বছৰ পিছত সেই 2009 চনৰ পুনৰ এই গোচৰটোত গ্ৰেপ্তাৰ কৰি এনেকৈ কাৰাৰুদ্ধ কৰি ৰখাৰ অৰ্থটো কি অসমৰ ৰাইজে নিশ্চয় বুজি পায়। তাৰ পাছত মাওবাদীৰ সন্দেহত নিয়াত গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল ডাঙৰীয়া। এতিয়া বিতু সোণোৱাল 2009 চনত আমাৰ কৃষক মুক্তিয়ে হওক বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত কোনো সম্পৰ্কই নাছিলে। 2009 চনত কটন মহাবিদ্যালয়ৰ তেওঁৰ ছাত্ৰ আছিলে আৰু তেওঁক ছাত্ৰ মুক্তিৰ সভাপতি হিচাপে নিয়াই গ্ৰেপ্তাৰ কৰিছে। অথচ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি 2009 চনত গঠনেই হোৱা নাছিলে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গঠন হৈছিলে 2012 চনত। অনুৰূপ ধৰণে ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰকো পুনৰ নিয়াই গ্ৰেপ্তাৰ কৰিছে মাওবাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত। গতিকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি 2009 চনত সৃষ্টিয়ে হোৱা নাছিলে, জন্ম হৈছিলে 2012 চনত। তেনেস্থলত ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰ কেনেকৈ মাওবাদী কাৰ্যকলাপৰ লগত জড়িত হ'ব পাৰে আৰু 2009 চনৰ পুৰণি গোচৰৰ আলম লৈ কেনেকৈ তেওঁলোকক মাওবাদীৰ সন্দেহ কৰি ৰাষ্ট্ৰদ্ৰোহ সজাই নিয়াই গ্ৰেপ্তাৰ কৰি ৰাখিব পাৰে, কোনোপধ্যেই নোৱাৰে। গতিকে এই কথাবিলাকৰ পৰা প্ৰমাণ হৈ গৈছে যে চৰকাৰখনে কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে। কেৱল সেয়াই নহয় যে আমাৰ জিলা পৰ্যায়ৰ নেতৃত্বৰ পৰা আৰম্ভ কৰি আঞ্চলিক পৰ্যায়ৰ নেতৃত্বসকলকো গ্ৰেপ্তাৰ কৰাৰ কাৰণে তেওঁলোকে বিচাৰি ফুৰিছে। গ্ৰেপ্তাৰ নকৰিলেই ভয় ভাবুকি ব্লেকমেইলিং কৰি কেনেকৈ সংগ্ৰামখনৰ পৰা আঁতৰাই ৰাখিব পাৰি তাৰ ষড়যন্ত্ৰত চৰকাৰখনে লিপ্ত হৈছে। আপোনালোক সকলোৱে জানে যে চৰকাৰখনে কৃষক মুক্তি সংগ্ৰাম সমিতিক দেখি ভয় কৰে কাৰণেই আৰু কৃষক নেতা অখিল গগৈৰ নেতৃত্বত যাতে এই কা বিৰোধী জাতীয় সংগ্ৰামটো এটা উত্তাল গণ আন্দোলনলৈকে ৰূপান্তৰ হ'ব নোৱাৰে, যে এক আপোচহীন সংগ্ৰাম গঢ় লৈ উঠিব নোৱাৰে, সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিক সংগ্ৰামৰ পৰা আঁতৰত ৰখাৰ কাৰণে পৰিকল্পিতভাৱে আমাৰ শীৰ্ষ সকলো নেতৃত্বকে তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে। কেৱল তাতেই তেওঁলোকে ক্ষান্ত হৈ থকা নাই, মাওবাদীৰ বুলি সাব্যস্ত কৰি সম্পূৰ্ণ মিছা অভিযোগ উত্থাপন কৰি পৰিকল্পিতভাৱে গোটেই সংগ্ৰামটোক তেওঁলোকে ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে